আজি ৰাতিপুৱাই হোৱাটছএপত এটা নতুন আপডেট দেখিবলৈ পাইছোঁ। যিসকলে প্ৰাইভেচি পলিচি একচেপ্ট কৰিছিলে, নতুন প্ৰাইভেচি পলিচি, তেওঁলোকৰ হোৱাটছএপত এটা ষ্টেটাছ আহিছে হোৱাটছএপৰ ফালৰ পৰা অফিচিয়েলি। তাত দিয়া আছে হোৱাটছএপে তেওঁলোকৰ কোনো ধৰণৰ পাৰ্চনেল আমাৰ কনভাৰ্চেশ্যনবিলাক কাৰো লগত শ্বেয়াৰ নকৰে, নুশুনে। আগৰ দৰে থাকিব প্ৰাইভেচি পলিচি, নতুন কোনো আপডেট নাহে। তেওঁলোকে ইয়াৰ বাবে কাকো চিন্তা কৰিবলৈ মানা কৰিছে। লগতে আৰু কেইটামান আপডেট দিছে তেওঁলোকে, যিখিনি নতুন প্ৰাইভেচি পলিচিত কোনো ধৰণৰ চেঞ্জ নাহে। দেখিছে আপোনালোকে, হোৱাটছএপে আমাৰ লাইভ লোকেশ্যন কাৰো লগত শ্বেয়াৰ নকৰে, তেওঁলোকে নাচায়, অৰ্থাৎ ইন টু ইন এনচিক্ৰিপশ্যন হৈ থাকিব। হোৱাটছএপ ডাজেণ্ট শ্বেয়াৰ কণ্টেক্ট উইথ ফেচবুকৰ লগত হোৱাটছএপে কোনো ধৰণৰ কণ্টেক্ট শ্বেয়াৰ নকৰে। আজি ইমানেই আছিলে, আৰু আশা কৰিছোঁ আপোনালোকে হোৱাটছএপৰ এই নতুন ষ্টেটাছটো সকলোৱে পাইছে, সকলোৰে মোবাইলত, যিসকলে একচেপ্ট কৰিছিলে নতুন প্ৰাইভেচি পলিচি, আৰু ভালদৰে বুজিব পাৰিলে বুলি আশা কৰিছোঁ। ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে শ্বেয়াৰ কৰি দিব, যাতে আপোনালোকৰ লগৰ সকলেও বুজি পায়।